হেল্ল' অল ৱেলকাম টু আনাডাৰ মিনি ভ্লগ। তো আজি যিহেতু দেওবাৰ অলপ মই আৰু মোৰ হাজবেণ্ড গ'লোঁ অলপ বজাৰ কৰিবৰ কাৰণে, কাৰণ আনদিনা একেবাৰে সময় নাপাওঁ। আৰু জিঅ' মাৰ্ট যিহেতু আমাৰ ঘৰৰ ওচৰতে আছিলে, তো ভাবিলোঁ জিঅ' মাৰ্টতে যাওঁ, কাৰণ এচেঞ্চিয়েল বস্তুবিলাক আমাৰ কিনা হৈ গৈছিলে। খালি ল'ৰাকেইটা যেতিয়া স্কুলো খুলিছে, সেই স্কুলত যে কি দিম কি নিদিম থাকে ৰাতিপুৱা ভাবিবলৈ মন নাযায়, কিন্তু বস্তুবিলাক এভেইলেবল থাকিলে দিব পাৰি। তো সেইটো কাৰণে সিহঁতৰ কাৰণে অলপ মেগী, বিস্কিটছ, চকলেটছ অলপ লৈ আহিছোঁ, কেকছ, মোৰ সৰুটো কেক ভাল পায়, সিহঁতৰ কাৰণে লৈ আনিছোঁ। আৰু এনেকুৱা নহয় যে মই অকল কিনা বস্তু দিওঁ, বা বস্তুবিলাক বনায়ো দিওঁ। চাগে আপোনালোকে আগত মোৰ ৰিলছত দেখিছে, ব্লগত দেখিছে, মই বনাই মেলি দিওঁৱেই সিহঁতক। তো সেয়া বনাবৰ কাৰণে সুবিধা হয়, কেতিয়াবা ৰোলছ, কেতিয়াবা চেণ্ডউইচ বনাই দিওঁ। আৰু মোৰ ল'ৰাটোৱে কৈয়ে দিছিলে, ডাঙৰটোৱে, মা ফ্ৰেঞ্চ ফ্ৰাইজ আনিবা, টিক্কি আনিবা, আলু টিক্কি খাবলৈ বিৰাট ভাল পায়। তো সিহঁতৰ কাৰণে সিহঁতৰ ডিমাণ্ডত আনিলোঁ আলু টিক্কি। আৰু এটা বস্তু মই বহুত দিনৰ পৰা মানে ভ্লগছ ৰিলছত মই চাই আছিলোঁ, ITC এটা প্ৰডাক্ট আছিলে, বহুত প্ৰডাক্টছে আছে। তো কালি যেতিয়া গ'লোঁ জিঅ' মাৰ্টত, তেতিয়া গৈ পালোঁ এইখন ফলাফল কাবাব। এইটো কমপ্লিটলি ভেজ হয়, নন ভেজো পোৱা যায়। তো মই এইটো ভেজটো আনিছোঁ। আৰু আবেলি ভাবিলোঁ আজি যিহেতু ছানডে' হয়, তো আবেলি এতিয়া চাহৰ লগতো ধুনীয়াকৈ খাব পাৰিম আৰু আমি। তো সেইটো কাৰণে ধুনীয়াকৈ আহি অলপ ফ্ৰেছ হৈ কিনে কেবাবছ বনালোঁ। প্ৰায় 18-20 মান থাকে কেবাবছ। তো সেইটো ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ, একদম গল্ডেন ব্ৰাউন কৰি। আৰু তাৰ লগত চাহ খাবলৈ মন নগ'ল, তো ভাবিলোঁ কফি খাওঁ। তো সেইটো কাৰণে চাহত বনালোঁ কফি। তো আজি ছানডে'ৰ দিনা আবেলি আমাৰ ধুনীয়াকৈ হৈ গ'ল অলপ ধুনীয়া একদম গৰমা গৰম কাবাব খাই দিনটো পাৰ কৰিলোঁ। তো মোৰ ভ্লগছ, মোৰ ৰিলছ যদি আপোনালোকৰ ভাল লাগি থাকে, তেনেহ'লে প্লিজ মোৰ ফেচবুক পেজ ফ'ল' কৰিব। টিল দেন বাই।